চুলিৰ বাবে খুব উপযোগী এটা পেষ্ট প্ৰস্তুত কৰিম আজি মই। এয়া মই জেতুকাৰ ঠাৰি কেইডালমান ছিঙি লৈছোঁ আৰু লগতে মই ছিঙি লৈছোঁ এয়া নৰসিংহৰ পাত। নৰসিংহ পাতটো চুলিৰ বাবে খুবেই উপযোগী হয়। যিসকলৰ খুব কম বয়সতে চুলি পকিবলৈ আৰম্ভ কৰিছে তেওঁলোকে নৰসিংহ পাতৰ লগত অলপ এল'ভেৰা দিব পাৰে। দি পেলাই এটা পেষ্ট প্ৰস্তুত কৰি সপ্তাহত এবাৰকৈ হ'লেও চুলিত লগাব। প্ৰায় এঘণ্টামান সময় লগাই ৰাখিব, তাৰ পাছতে ধুব। এনে কৰিলে আপোনালোকৰ চুলি পকাৰ পৰিমাণটো হ্ৰাস হ'ব। মই এল'ভেৰাৰ সৰু টুকুৰা এটা দিম, সেইবাবে এল'ভেৰা কাটি লৈছোঁ। এল'ভেৰা যেতিয়া আপোনালোকে কাটিব তেতিয়া এটা কথা মন কৰিব যে এই এল'ভেৰাৰ পৰা এটা হালধীয়া ৰঙৰ জেল ওলায়। এই জেলটো পেলাই ল'ব, নহ'লে ইয়াৰ পৰা খজুৱতি হোৱাৰ চান্স থাকে। গোটেই বস্তুখিনি একেলগে দিছোঁ আৰু মই এল'ভেৰাটো খুব মিহিকৈ কাটি লৈছোঁ। তেতিয়াহে খুব ধুনীয়া এটা পেষ্ট তৈয়াৰ হ'ব। খুব ধুনীয়াকৈ মোৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই চুলিত লগাম। এনেদৰে প্ৰলেপ কৰি ৰাখি যেতিয়া জেতুকাখিনি ওপৰৰ পৰা শুকাই আহিব তেতিয়া আপোনালোকে ধুই দিব পাৰিব। থেংক ইউ ফৰ ৱাটছিং।